নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ হেড কনষ্টেবল আৰু এএসআই ফিজিক্যাল সমূহ ষ্টাৰ্ট হৈ গল 17 মাৰ্চৰ পৰা আপোনালোকৰ নিশ্চয় এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিলে কাৰ কেতিয়া আছে নিশ্চয় গম পাইছে আৰু আমাৰ অসমৰ প্ৰায়খিনি লৰা ছোৱালী যিমানখিনি মই কমেন্ট পাই আছো কমেন্টৰ ওপৰত ভিত্তি কৰি বা কিমানখিনি মোৰ হোৱাটছআপ গ্ৰুপত জনাই আছে সকলোৱে আপোনালোকৰ পৰিছে কুচবিহাৰ 78 বেটেলিয়ন কুচবিহাৰত পৰিছে আৰু দুই এক ক্যান্ডিডেট আছে যত নেকি আমাৰ অসমৰ সিলচৰ যেটো মাসিমপুৰ বিএসএফৰ হেডকোয়াৰ্টাৰ আছে তাত পৰিছে এইটো ভিডিওত আপোনালোকৰ বহুকেইটা কমেন্টৰ ৰিপ্লাই পাব প্ৰথম কথা হল কুচবিহাৰলৈ যাব পাৰিব কেনেকে তাৰ ওপৰত কবলৈ কৈ আছিল মোক অলপ হেল্প কৰিবলৈ কৈ আছিল মোক গোটেইখিনি তথ্য কম ভিডিওটো অকমান দীঘলীয়া হ'ব হেকলৈকে চাব আৰু দুই নম্বৰ কথাটো হল বহুতে হৈছে কম্পিউটাৰ টেষ্ট এতিয়া হ'ব নেকি তাৰ উত্তৰো পাব আৰু কিছুমানে কৈ আছে যে মোৰ ইমেইল আইডি টো গুছি গল মোৰ মোবাইলটো আপডেট দি দিলো ইমেইল আইডি নাই এতিয়া বেলেগ কিবা সলিউশন আছে নেকি ফৰগেট পাসপোৰ্ট মাইলেটো যেহেতু ইমেইল বা ফোন নম্বৰ যাব সেইভাবে আপুনি কি হ'ব কি নহব ভিডিওটো হেকলৈকে কেনেদৰে ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে জানিব আৰু তাৰ উপৰিও আৰু ঠিক মই মনত পেলাব পৰা নাই কি সুধিছিলে আৰু ডকুমেন্টৰ কথাটো অলৰেডি এটাকে মই তন্নকে কৈ দিছো আৰু মেছেজ আহিছে যদিও আপোনালোকৰ ভিডিও মই বনাই আছো এতিয়া ভিডিওটো আৰম্ভ কৰিম ভিডিওটো হেকলৈকে চাব গোটেইখিনি যিমানখিনি মনত আহি যায় গোটেইখিনি কথা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম প্ৰথম কথা হল আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আহোতে আপোনাৰ ইউজাৰ আইডি যেটো ইমেইল আইডি দি থয় ইমেইল আইডিটো দিবই লাগিব কম্পালসৰি তাৰ পিছত আহিলে পাসপোৰ্টটো যদি পাহৰিছে আপোনাৰ কোনো কথা নাই ইমেইল আইডিটো নিদিয়াকো আপুনি ফৰগেট পাসপোৰ্ট বুলি যেটো অপচন আছে মই অলৰেডি ভিডিও বনাই থৈছে ভিডিওখিনি চাই লব কেনেদৰে ডাউনলোড কৰিবলৈ তাৰ ফৰগেট পাসপোৰ্টৰ অপচনত চুই আপোনাৰ যেটো ইমেইল থাকে সেই ইমেইলটো দি দিলে ইমেইলত ওটিপি এটা যায় ওটিপিটো যোৱাৰ পিছতে আপুনি বহুত ইমেইলত বা ফোন নম্বৰটো ওটিপি যাব আৰু আপুনি যদি আপুনি ইমেইলটো যেটো মনত দিছিলে মনত আছে যদি ইমেইলটো দিব বা ফোন নম্বৰটো নদিলে নহব ইমেইল দিবই লাগিব আপোনাৰ ফোন নম্বৰটো মেছেজটো যাব পাৰে মেইলটো যাব পাৰে দুইটাতে যায় নেকি দুইটাতে গলেটো ভালে যিকোনো এটা ওটিপি বহে আপুনি পাসপোৰ্টটো নতুনকৈ দি আপুনি লগইন কৰি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে আৰু মই বহুকেইজনক মোক যেটো ফোন কৰিছে বা মেছেজ কৰিছে মই তেওঁলোকক নতুনকৈ পাসপোৰ্ট বনাই দিছো আৰু আপোনালোকও যদি এনেকুৱা প্ৰবলেমত ভুগি আছে মোক ডেসক্ৰিপশনত যেটো হোৱাটছআপ গ্ৰুপৰ লিংক পাব হোৱাটছআপ গ্ৰুপতে কলে হল মোক বা যেটো নাম্বাৰটো তাতে পাই যাব আপুনি ফোন কৰিব যদি এডমিট এতিয়াও চাব পৰা নাই মই আপোনাক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম তা দুই নম্বৰ কথা হল ইয়াত কম্পিউটাৰ টেষ্টটো এতিয়া হ'ব নি কম্পিউটাৰ টেষ্ট এতিয়াই নহয় অনলি পিইটি এণ্ড পিএসটি মানে ফিজিক্যাল 1600 মিটাৰ লৰা ৰানিং হ'ব আৰু ছোৱালী 800 মিটাৰ ৰানিং হ'ব 1600 মিটাৰ 6 মিনিট 30 সেকেন্ডত আপুনি সোমাব লাগিব কোনো ধৰণৰ এক্সট্ৰা নাম্বাৰ নাথাকে জাস্ট কোৱালিফাই হলে হল ছোৱালী হলে 8 মিনিট 800 মিটাৰ 4 মিনিট 45 সেকেন্ড আপোনালোকে দৌৰি পাস কৰিলে হল তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে আৰু হাই জাম্প লং জাম্প কোনো ধৰণৰ নহয় ক্লিয়াৰ হৈ গল তাৰ পিছত আহিলে আপোনালোকৰ পিএসটি হ'ব আপোনাৰ হাইট চেজখিনি জুখিব মই অলৰেডি ভিডিও বনাই দিছো আপোনাৰ হাইট চেজ যেটো আমাৰ অসমৰ কাৰণে কম লাগে যি কাষ্টৰে নহক আপুনি 162.5 সেন্টিমিটাৰ হ'ব লাগে লৰা এসসি হোক এসটি হোক ওবিসি হোক জেনাৰেল কোনো কথা নাই 162.5 সেন্টিমিটাৰ যদি আপুনি হাইট আছে পাস কৰিব কিন্তু এনএক্সআৰ 4 টো লৈ যাবলৈ মই অলৰেডি ভিডিও বনাই থোৱা আছে ভিডিও কেটা চাই লওক কেনেদৰে আপোনাৰ এনএক্সআৰ 4 টো বনাব পাৰিব কোড বনাব পাৰিব ফুল ডিটেইলছত বনাই থোৱা আছে প্ৰতিটো ভিডিও আপুনি এটাটাকে চাই লওক নহলে ইমান দূৰলৈ গৈ আপুনি হয়তো ঘূৰি আহিব লগিয়া হ'ব পাৰে অল ইন্ডিয়াৰ কাৰণে 165 সেন্টিমিটাৰ হাইট লাগে কিন্তু আমাৰ অসমৰ লৰাৰ কাৰণে যি কাষ্টে ন 162.5 সেন্টিমিটাৰ হাইট হলে আপোনালোকে পাস কৰিব আৰু ছোৱালী যদি হয় অল ইন্ডিয়া ছোৱালীৰ কাৰণে হাইট লাগে 155 সেন্টিমিটাৰ কিন্তু আমাৰ অসমৰ যদি ছোৱালী হয় হাইট লাগে অনলি 150 সেন্টিমিটাৰ কিন্তু যি কাষ্টে নহক এসসি হোক এসটি হোক ওবিসি হোক জেনাৰেল হোক যি কাষ্টে নহক আপুনি 150 সেন্টিমিটাৰ যদি হাইট আছে পাস কৰিব কিন্তু 150 সেন্টিমিটাৰ যদি হাইট আছে পাস কৰিব কিন্তু এনএক্সআৰ 4 আৰু যি হেকল এসটি ছোৱালী হয় লৰা হয় এসটি আপোনাৰ সেন্ট্ৰেল কাষ্টটো লৈ যাব লাগিব কেনেদৰে বনাব লাগিব এনএক্সআৰ 4 সেন্ট্ৰেল কাষ্ট এসটি কাসকলে কেনেকে বনাব হেতু ভিডিও অলৰেডি বনাই থৈছে ভিডিওটো আপুনি গৈ ধুনিয়াকে চাই লওক আৰু যি হেকল জেনাৰেল হয় ওবিসি হয় আৰু এসসি হয় তেওঁলোকৰ কোনো ধৰণৰ সেন্ট্ৰেল কাষ্ট এতিয়া নিবলৈ প্ৰয়োজন নাই খালি এনএক্সআৰ 4 টো আপোনালোকে সকলোৱে লৈ গলে হ'ব হাইট চেষ্টৰ আপোনালোকৰ ৰিলেক্সন যদি লব বিচাৰে যেটো এসটি হলে 76 সেন্টিমিটাৰ নরমাল লাগে চেষ্টটো 5 সেন্টিমিটাৰ ফুলা 81 হ'ব লাগে আৰু ইভু সকলো কাষ্টে 77 সেন্টিমিটাৰ আপোনালোকৰ নরমাল হ'ব লাগিব আৰু এসটি যদি 76 সেন্টিমিটাৰ যদি আছে 77 সেন্টিমিটাৰকে যদি চেষ্টটো কম আছে তেন্তে এনএক্সআৰ 4 টো লৈ যাব বা এসটি আপোনালোকৰ যেটো সেন্ট্ৰেল কাষ্ট হেতু জেনেৰে বনাবলৈ কৈছো মই তেনে বনাই আপুনি লৈ গলে ধুনিয়াকে কোৱালিফাই হৈ আহিব
এইকেইটা কথা ক্লিয়াৰ হৈ গ'ল। আৰু ইমেইল আইডিটো যদি আপোনাৰ হেৰাই গৈছে বা লগইন যদি কৰিব নোৱাৰে তেতিয়াহ'লে কোনো অপশ্যন নাই, ইমেইল আইডি আপোনালোকৰ থাকিবই লাগিব। আপুনি এডমিট কাৰ্ড উলিয়াব নোৱাৰিব ইমেইল আইডিটো যদি আপুনি একেবাৰে উৰি গৈছে বা লগইন কৰিব পৰা নাই। পাছপৰ্টটো বনাই চাব, যদি মোবাইল নাম্বাৰত মেছেজ আহি যায় তেতিয়া ভাল কথা, তেতিয়া আপোনালোকে ইমেইল আইডি নহ'লেও এডমিট কাৰ্ডখন চাব পাৰিব। আৰু ইয়াত কোনো ধৰণৰ কম্পিউটাৰ টেষ্ট নহয়, অনলি ফিজিকেল আৰু হাইট চেজ জোখাই দুটাই প্ৰক্ৰিয়া হ'ব। নিশ্চয় বুজি পালে। ইয়াৰ পিছতে আহিলে মষ্ট ইম্পৰ্টেণ্ট কথাটো, কোচবিহাৰলৈ আপোনালোক যাব কেনেকৈ আমাৰ অসমৰ পৰা। দুটা পদ্ধতিত আপুনি যাব পাৰে। মই যিমান আমাৰ শিৱসাগৰৰ পৰা দুটা পদ্ধতি যাব পাৰে, মই নিজে গৈছোঁ সেইটো জানো। প্ৰথম হৈছে বাছ। আপোনাৰ STCত খবৰ কৰক, নিজৰ যিটো ডিষ্ট্ৰিক্ট ৰাজ্যিক বাছ ষ্টেণ্ড আছে নিজৰ জিলাৰ, তাত খবৰ কৰক। এখন বাছ কিন্তু যায় বুলি জানো আমাৰ শিৱসাগৰৰ পৰা ডাইৰেক্ট কোচবিহাৰ STCলৈকে যায়। সেইখন হয়তো আমাৰ উজনি অসমৰ শিৱসাগৰৰ পৰা যিহেতু যায়, প্ৰতিখন ডিষ্ট্ৰিক্টৰ কোনোবা এটা ঠাইত আপুনি হয়তো উঠিব পাৰিব পাৰে। বৰ বিশেষ ৰখি নাথাকে, আপোনাৰ হয়তো মানে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিটো STC ষ্টেচন বাছ ষ্টেণ্ড আছে তাত গৈ খবৰ কৰক কোচবিহাৰ। ডাইৰেক্ট আপোনালোকে কোচবিহাৰৰ বাছ ষ্টেণ্ড মানে যোনডোখৰ এটা গোপালপুৰ বুলি য'ত পৰিছে তাৰ ওচৰতে আছে, বেছি দূৰ নহয় বাছ ষ্টেণ্ডটো কোচবিহাৰ। তাত আপুনি গৈ খবৰ কৰক। যদি বাছত যায় তেতিয়া আপুনি কোনো ধৰণৰ টেনশ্যন নহয়, খালি বাছত গৈ অলপ কষ্ট হ'ব। কমচে আপোনাৰ 18-19 ঘণ্টা লাগি যাব আমাৰ অসমৰ পৰা যাবলৈ হ'লে। ডাইৰেক্ট তালৈকে আপুনি বাছৰ সহায়ত যাব পাৰে। ছোৱালী যদি হয় বাছত গ'লে আপোনালোকৰ বেষ্ট হ'ব। য'ত নমাই দিয়ে তাৰ পৰা বেছি দূৰ নহয়, মেইন বাছ ষ্টেচনৰ পৰা আপোনাৰ 100 পৰা 50 টকামান গাড়ী ভাড়া হ'ব। তাত বহুত টেম্পু বা অটো চলি থাকে, আৰু আপুনি ডাইৰেক্ট গাড়ী ভাড়া কৰি লওঁ বুলিব পাৰিব কেম্পৰ ওচৰলৈকে। আৰু 2 নম্বৰ প্ৰক্ৰিয়াটো হ'ল আপোনালোকৰ ট্ৰেইনত যাব পাৰে। ট্ৰেইনত যাবলৈ হ'লে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ ট্ৰেইন যদি আছে, ট্ৰেইন ষ্টেচন আছে তাত কাটিব। আমাৰ শিৱসাগৰৰ পৰা হ'লে আমি শিমলুগুৰি বুলি যিটো ষ্টেচন আছে তাৰ পৰা কাটো। আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে নিশ্চয় ট্ৰেইন ষ্টেচন আছে। যদি লখিমপুৰ ধেমাজি কোনোবা হয় তেতিয়া হয়তো অলপ অসুবিধা হ'ব পাৰে, তেতিয়া আপোনালোকে ডিব্ৰুগড় ষ্টেচনৰ পৰা কাটিব লাগিব। নাইবা যদি মাজুলী চাজুলী কোনোবা যদি আছে তেন্তে আপোনাৰ যোৰহাটৰ পৰা কাটিব, মৰিয়নিৰ পৰা বা বাছ যোৰহাট টাউনৰ পৰা আপোনালোকে পাব পাৰে। তাত সুধি ল'ব ষ্টেচনত গৈ, আৰু বা গুগলত মাৰিলেও আপোনালোকে পাব পাৰে। তাৰপিছত আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ আপোনাৰ ষ্টেচনৰ পৰা আগতীয়াকৈ বুকিং কৰি ল'ব। যিহেতু ইমান দূৰলৈ আপোনালোকক 10 দিন বা এসপ্তাহৰ আগত বুকিংটো কৰি ল'ব। আপোনাৰ ৱেইটিং লিষ্টত থাকিলে ইমান দূৰ যাবলৈ কিন্তু আপোনালোকৰ কষ্ট হ'ব। আৰু কি হ'ল, এদিন আপুনি ৰেষ্ট লোৱাকৈ যাব। যিহেতু আপোনাৰ ধৰি লওক মোৰ যিহেতু 22 তাৰিখে আছে, মই 21 তাৰিখে পোৱাকৈ যাম। যদি যাওঁগৈ, এতিয়ালৈকে চিয়'ৰ হোৱা নাই। যিটো মোৰ আছাম পুলিচৰ ৰিটেন এক্সাম হ'বগৈ, যদি নাম আহে দিবলৈ যাব লাগিব। আৰু ড্ৰাইভাৰ স্কিল টেষ্টো আছে। তাৰ উপৰি বাকী 4th গ্ৰেডৰ কুকমেনতো কৰা আছে, তাতো মোৰ ভাইভা আছে। পাৰোঁ যদি চেষ্টা কৰিম যাবলৈ। সেইবাবে মই এতিয়ালৈকে কনফাৰ্ম কৰা নাই যাওঁ নাযাওঁ। আৰু বহুতে সুধি আছিলে মোৰ ক'ত পৰিছে। মোৰো 78 বেটেলিয়ন গোপালপুৰ KK বাৰী কোচবিহাৰতে পৰিছে। মই সেইটো চেণ্টাৰত আগত এবাৰ গৈছোঁ, য'ত নেকি মই NXR 4টো নিয়া নাছিলোঁ। মোৰ হাইট থকাৰ পিছতো মই ডকুমেণ্টৰ ৰিজেক্ট হৈ আহিবলগীয়া হ'ল। সেইবাবে বাৰে প্ৰতি কৈ আছোঁ, আপোনালোকে ডকুমেণ্টখিনি ক্লিয়াৰ কৰি লওক। যদি আপোনাৰ হাইট থাকিলেও কেতিয়াবা অসমৰ কেণ্ডিডেটৰ কাৰণে বিচাৰি দিয়ে, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বা চেণ্টাৰ যিকেইটা ইণ্টাৰভিউ পতা অফিচাৰ আছে তেওঁলোকৰ লগতে কথা। আপোনালোকে যদি নিনিয়ে তেতিয়া আপোনালোকক হয়তো ৰিজেক্ট কৰিব পাৰে। সেইকাৰণে আপোনালোকে NXR 4 আৰু চেণ্ট্ৰেল ST কাৰ্ড কাষ্টৰ চাৰ্টিফিকেট আপোনালোক বনাই কম্পালচৰি আপোনাৰ 100% নিব। মোৰ কথা যদি শুনে, ভিডিঅ' যদি খৰচি মাৰি চাই, পিছত আহি আপুনি কমেণ্ট কৰিব হয় নহয় কথাটো। বা হোৱাটছএপ গ্ৰুপত আপোনালোকে জইনিং হৈ ল'ব ডেছক্ৰিপশ্যনতে। তাৰপিছত টেলিগ্ৰাম চেনেলটো আছে ডেছক্ৰিপশ্যনতে, আপোনালোকে ফ'ল' কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব। তাতে প্ৰতিটো ভিডিঅ' লিংক পাই থাকে। ইনষ্টা আইডিও নিৰঞ্জন বৰা ফ'ল' কৰি ৰাখিব, তাতো কিছুমান গুৰুত্বপূৰ্ণ আপডেট দিওঁ মাজে সময়ে। এইখিনিয়ে গোটেইখিনি আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই গোটেইখিনি কৰিলোঁ। আৰু যদি কিবা থাকি গৈছে কমেণ্ট কৰিব, নেক্সট মই জনাবলৈ চেষ্টা কৰিম। এতিয়া ভালদৰে আপোনালোকে ৰানিংটো প্ৰিপেৰেশ্যন কৰক, ফিজিকেলটো। তাৰপিছত আপুনি এক্সামৰ কাৰণে কৰিবহি। ভেকেঞ্চি যিহেতু বাঢ়ি গ'ল, আগতকৈ দেখিছে। SMT ৱৰ্কশ্বপতো ভেকেঞ্চি বাঢ়িলে। আৰু আপোনালোকৰ যিকেইটা হেড কনষ্টেবলৰ ITI লগা পোষ্ট আছিলে তাতো ভেকেঞ্চি বাঢ়িলে। আৰু হেড কনষ্টেবল ASIটো আপোনালোকৰ ভেকেঞ্চি বাঢ়িলে। এতিয়া 1700 প্লাছ হ'ল, আগতে 1500 প্লাছ আছিলে। এতিয়া বহুখিনি আপোনালোকৰ সুবিধা হ'ল। ভালদৰে প্ৰিপেৰেশ্যন কৰক। অল ইণ্ডিয়া লেভেলতে কাট অফটো বনিব, অলপ যদি ভালদৰে পঢ়া শুনা কৰে। যিহেতু ফিজিকেলত বহুত ল'ৰা ফেইল কৰিব, 1600 মিটাৰ ল'ৰাৰ 36ত সোমোৱা ইমান সহজ কথা নহয়। আৰু ছোৱালীটো বহুত ৰিজেক্ট হয় ফিজিকেলতে। আৰু হাইট চেজ সেইমতে মই কোৱাৰ মতে আপোনালোকক লাগিব। ডকুমেণ্টখিনি ক্লিয়াৰ কৰি নিব, আপুনি ফিজিকেলটো ক্লিয়াৰ কৰি আহিব পাৰিব। আপোনালোক ক'ত পৰিছে, কোন তাৰিখে পৰিছে জনাব। মোৰ পৰিছে 22 মাৰ্চ, কোচবিহাৰ 78 বেটেলিয়ন KK বাৰী
কোচবিহাৰতে পৰিছে যদি 22 তাৰিখে আছে কমেন্ট কৰিব WhatsApp গ্ৰুপত জয়েন হ'ব একেলগে নিশ্চয় যাব পাৰিব একেলগে লগ পাম তাত আৰু তাত গৈ থাকিবগে ক'ত বহুতো কোৱেশ্চন থাকিব পাৰে তাত গৈ আপুনি ওচৰে পাজৰে মানুহৰ ঘৰ ভাড়া কৰি থাকিব লাগিব তাত পাই যাব আপোনালোকৰ তাত পইচাটো কথা এতিয়া ক'ব পৰা নাযায় কিমান মান লয় মানে 2-300 টকাটো আপুনি ভাড়া ৰুম পাই যাব আগত মই যেতিয়া গৈছিলো মোৰ ৰিলেচনৰ সম্বন্ধীয় ৰিলেচন বিচাৰি গৈ তাত উলিয়াই থাকিছিল তাত তেতিয়া মই ভাড়া কৰি থকা নাছিলো এইবাৰ হয়তো তাত নাযাম চাগে বেলেগৰ ঘৰত গৈ 2-3টা যদি লগৰ আছে মোৰ যেহেতু অসুবিধা হয় সেইবাবে নিজে ভাড়া কৰি থাকিম যাবলগীয়া হলো তাত ভিডিঅ' পাবই নিশ্চয় গলে আৰু তাত গৈ আপোনালোকে পাই ছোৱালী যদি হয় লগত গাৰ্ডিয়ান লৈ যাব আৰু অকলে যদি একো নাই আজি অসমৰ পৰা কোচবিহাৰ ওয়েষ্ট বেংগল বেছি দূৰ নহয় হাহক কৰি যাব লাগিব আপুনি যদি চাকৰি পায় অল ইণ্ডিয়া যিকোনো জেগাতে যেহেতু পোষ্টিং হ'ব এইবোৰ ভয় কৰি থাকি লাভ নাই আৰু ছোৱালী হলে আপুনি গাৰ্ডিয়ান লৈ যাব জেগাবিলাক ইমান ঠিক নহয় বাহিৰতে হয় ষ্টেটত যেটো যাব আপুনি গাৰ্ডিয়ান লৈহে যাব সিঙ্গলকে কেতিয়াও নাযাব বা যদি কনফিডেন্স আছে সকলোখিনি যদি নিজে জানি বুজি ৰিস্ক ল'ব পাৰে তেতিয়া যাব আৰু কোচবিহাৰ মানুহবিলাক ইমান হিন্দীও ভালদৰে বুজি নাপায় যোনটো জেগাত কেম আছে বেংগলী বেছি চলে নেকি বাংলা আমি যাওঁতে গম পাই আহিলো মানুহবিলাক ইমান কিন্তু ঠিক নাই আপোনালোক সাৱধান হৈ থাকিব পুৰা স্ট্ৰিক্টলি থাকিব আপোনাৰ পইচা পাতি ট্ৰেইনত যাওঁতে ভালদৰে লৈ মেলি যাব সকলোলৈকে বেষ্ট অফ লাক থাকিল 22 তাৰিখে কাৰ আছে জনাবলৈ নাপাহৰিব আৰু মই গোটেইখিনি কমেন্টৰ ৰিপ্লাই এটা ভিডিঅ' জৰিয়তে কৈ দিলো ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু সকলো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব 22 তাৰিখে কাৰ আছে জনাব 78 বেটেলিয়ন গোপালপুৰ কেকেবাৰী কোচবিহাৰ মোৰ তাত আছে মই যদি যাওঁ আপোনালোক নিশ্চয় লগ পাব আজি ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ অন্যটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু কি বিষয়ে জানিব বিচাৰে কমেন্ট কৰিব মই যিমানখিনি মনত পৰিলে একেটা ভিডিঅ'টো কৈ দিছো নেক্সট আকৌ জনাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ অন্যটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি 1600 মিটাৰ 800 মিটাৰ কাৰ কিমান টাইম লাগি আছে এইটো কথা জনাবলৈ নাপাহৰিব ধন্যবাদ